Hello everyone, good morning. Deya Goli. আৰু যে ৰাতিপুৱা ভিডিঅ' আৰম্ভ কৰিছোঁ তো পোনপ্ৰথমতে মই মৌচুমীয়ে আপোনালোক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে বহুত বেছি ভালেই আছে। আৰু আজি ৰাতিপুৱাই ভিডিঅ' আৰম্ভ কৰি আছোঁ কাৰণ কিয় জানে, আজি মোৰ কলিজা আহি আছে আৰু মোৰ জান আহি আছে। আৰু তাতে মই এতিয়া গৈছোঁ ষ্টেচনত। তো চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু মোক শেষত জনাব নাপাহৰিব আপোনালোকে কেনেকুৱা পালে। তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈ। বোলা চাওক কি কুঁৱলী পৰি আছে, চাওক কুঁৱলী চাওক, কি ঠাণ্ডা একো দেখা পোৱা নাই। আৰু এতিয়া বাজিছে 6টা। তো আজি মই বহুতে বেছি হেপী হৈছোঁ কাৰণ আজি মোৰ জান আহি আছে। তো মই এতিয়া কি ক'ম তাৰমানে, কাৰেক্ট 6টা বজাতে সাৰ পাইছোঁ। দাদাই ফোন কৰি কিনে কৈছে যে কি 6টা বজাত যাই পাম বুলি। তো মই কাৰেক্ট 6টা বজাতে সাৰ পাইছোঁ। বলক যাওক। মোৰ দাদা আহি আছে আহমেদাবাদৰ পৰা আৰু মই সিহঁতক এতিয়া আনিব গৈছোঁ ষ্টেচনলৈ। বেয়া ঠাণ্ডা লাগিছে বাপৰে, মই মাস্কটো পিন্ধি লওঁ তাৰমানে মোৰ নহ'লে নাচি যাব। এয়া ট্ৰেইন আহি পাইছিল আৰু মই একদম দৌৰি আছিলোঁ আৰু ফোন ধৰি আছিল পিছিয়ে। আৰু ফাইনেলি মোৰ আহি গ'ল টিকিলিটো। এইটো মোৰ দাদাৰ ছোৱালী হয়, য'ত মই 1 ইয়াৰ পাছত মই তাইক দেখি আছোঁ। তো বহুতে বেছি ভাল লাগিছিল। তাইও মোক দেখি একদম নাৰ্ভাছ হৈছিল বেচেৰি। তাইও লাজ নাচাই কিয়, তাইৰ কি লাজ একদম, এনেই কি কথা বাপৰে কি ক'ম আৰু। আৰু এতিয়া আমি গৈছোঁ ষ্টেচনৰ পৰা মোৰ ঘৰলৈ, তাৰ পৰা আমি যাম গাঁৱলৈ। আৰু এয়া আমি গৈছিলোঁ গাঁৱলৈ। আৰু এই মোৰ মানে কোলাতে শুই গৈছিল। তো মই গাঁৱলৈ গৈছিলোঁ, পিছফালে ইহঁতেও আছিলে আৰু আমি গৈছিলোঁ ই ৰিক্সাত। আৰু এইখিনি জেগা বহুতে ভাল লাগিছিল যিহেতু আমাৰ নদীৰ ৰাস্তাটো বনাই আছিল খনি ৰোডৰ পৰা। তো সেইকাৰণে আমি গাঁৱৰ মাজেদি আহিবলগীয়া হৈছিল। আৰু তো আহোঁতে এইটো ৰাস্তা দি মই প্ৰথম আহিছোঁ আৰু আহি ইমান ভাল লাগিছে, ৰাস্তাটো ইমান ধুনীয়া। তো ভাবিলোঁ আপোনালোকৰো ভাল লাগিব বুলি, তো মই দেখুৱালোঁ আৰু। তো চাওক কি ধুনীয়া ৰাস্তাটো, কি ধুনীয়া তাৰমানে ইমান ভাল লাগিছিল মোৰ ৰাস্তাটো। এনেকুৱা লাগিছিল যে মই ইয়াতে ৰখিম আৰু ফটো উঠিম কিবা কিবি। বাট কি আৰু এইও শুই আছিল আৰু কাকাহঁতেও সোনকালে যাব লগা আছিল ঘৰত ন। তো সেইকাৰণে নামা নহ'ল আৰু। আহিম বাৰু কেতিয়াবা আৰু আপোনালোকক ভালকৈ দেখুৱাম। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। দুদিন পিছত মই আকৌ ভিডিঅ' আৰম্ভ কৰি আছোঁ। মোৰ দাদা আহিছিল বুলি। আৰু আমি গাঁৱতো গ'লোঁ। তাৰে পিছদিনাখনে তাই মোৰ ঘৰলৈ আহি গ'ল, ফোন কৰি আছে যে পেহী মই যাম তোমাৰ ঘৰত, মই যাম। মই বোলো আহা, মই এনেই কোৱা বুলি ভাবিছোঁ। বাট তাই কালি ৰাতিও থাকি গ'ল মোৰ লগত, অলপো কান্দা নাই। পূৰা বেডিং পত্ৰ লৈ আহিছে তাই, একদম বেগত কাপোৰ কানি ভৰাই তাইৰ খেলা বস্তু। আৰু আমাৰ ওচৰতে নেইবাৰ হয়, আয়ুষ নাম তাৰ লগত পূৰা খেলি আছে। মই দেখুৱাই আছোঁ তাইক, সেইটো মই পূৰা বস্তা পাৰি দিছোঁ দুটাক। একচুৱেলি মোৰ গাঁৱত গৈ একদম ভিডিঅ' বনোৱা হোৱা নাছিল। আৰু মই ৰিটাৰ্ণো হৈছিলোঁ সিদিনাই ৰাতি পিচিৰ লগত। আৰু ইমান কুঁৱলী আছিল নহয়, একদম ঠাণ্ডা বহি একদম দুইটাৰে চৰ্দি কাহ কফ হৈ গৈছিল। তো মই ভিডিঅ'ই বনাব পৰা নাছিলোঁ। আৰু এই পিছদিনাখন এই মোক ফোন কৰি পূৰা মই যাম আৰু আহি পেলাই আছেও। তাই ফাৰ্ষ্ট টাইম মাক বাপেকক এৰি আছে, আৰু ফাৰ্ষ্ট টাইম মাক বাপেকক এৰি পেলাই আহিছে তাই, আৰু আছেও মোৰ লগত। আৰু বোলে নাযায় বোলে, কেইদিনমান থাকিব বুলি, আৰু ইয়াৰ লগত ইয়াতে খেলি। আৰু আমাৰ গুণগুণে যি গালি পাৰে। আৰু কালি আহিছে তাই, মোৰ একদম চুলি ডাল কৰি দিছে। তাইৰ পিছে পিছে দৌৰি আছোঁ। আৰু মই কালি গাও ধুব নোৱাৰিলোঁ, যিয়ে নহওক একো নহয়, ঠাণ্ডা আছে। তো ভিডিঅ'টো চাই থাকিব শেষলৈ আৰু দেখুৱাই থাকিম কিবা কিবি যি পাৰোঁ। এতিয়াতো একদম ঘৰৰ অৱস্থা একদমেই বহুত বেছি বেয়া হৈ আছে। তো মই আগত ঘৰটো অকণমান চাফ চুফা কৰি লওঁ, তাৰপিছত চাই থাকক আৰু। এতিয়া গৈছোঁ চব্জি আহিছে, অকণমান চব্জি ৰাখোঁ বুলি। বাপৰে, ইয়াতে আমাৰ চব্জি ৰখি আছে, কিন্তু চব্জি বেপাৰীটো নাই। খালি দিওঁ আজি सब्जी व्यापारी का आगे आए, ये है सब्जी व्यापारी।
একো আনা নাই দেখোন কি গলা সুধা বেঙেনা বেঙেনা আছে নেচা আছে মূলা আছে বন্ধাকবি আছে জিকা আছে ওলকবি আছে বিন আছে জ্বালা আছে কি নাই बताओ হেৰি গা ধুলে কি কৰি কাপা ধুই তাই একদম ক্ৰীম ষ্ট্ৰীম লগাই একদম আইনাৰ লগত চশমা টচমা মাৰি কৈছে যে পেহী চোৱাচোন মোক কি ধুনীয়া লগা হৈছে ন মই কি মজা লগা হৈছে মোক চোৱাচোন মোক তাইক মই ভাত পানী খাই কেনে শুব কৈছিলোঁ আৰু তাই কৈছে মই নুশু তো মই ক'লোঁ যোৱাতে মোৰ ঘৰৰ পৰা ওলাই যোৱা আৰু তাই বেডিং পত্ৰ লৈ ইয়াতে বহি আছিল তাইৰ মোনাখন লৈ পেলাই আৰু তাইক মই ধমকি দি পেলাই ঘৰলৈ লৈ আহিলোঁ আৰু ক'লোঁ শু বুলি বাট চাওকচোন তাই উৎপাত আমুদা কি হ'ল আৰু কি হ'ল কিয় খং উঠিল আমুদা কিয় কি কৰবাতে যাতে ওলে যা আমাৰ ঘৰৰ পৰা ওলে যা আৰু আমি আবেলি অকমান ওলাই গৈছিলোঁ বাহিৰলৈ তো চাওক তাই চচ দেখিলে একদম পাগল তো চচটোৱে চাই আছে তাই কি লাগে চচ লাগে চিঠি দিম অলপ দিম মই দিম আঙুলটো দিম মোমো বলছি বেলেগ বস্তু একো খাই ভাল নাপায় চাওমিন আৰু মেগীত বাহিৰে কেনেকুৱা ইয়াম্মি ৰোলো দিছিলোঁ বাট তাইক লাগে অনলি চাওমিন বা মেগী তো কি আৰু এইটো হৈছে আমাৰ গুণগুণৰ ফেভৰেট ন গুণগুণ লোৱা দে খুলি দিবা দে ইয়াম্মি বদমাছি কি লিখব চিপছ চকলেট অকল চিপছ আৰু কি তো গাইজ আমি আহি পালোঁ ঘৰত আৰু এই একদম উৎপাতীজনীক চাওক চিপছ চকলেট আনিছিল চব খাই খতম কৰি দিছে এতিয়া কি আৰু এতিয়া মই ভাত তৰকাৰী বনাওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব নাপাহৰিব তো আজিলৈ এইখিনিয়ে লগ পাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত আৰু যোন মোৰ চেনেলত নতুন তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব তো এতিয়ালৈ বাই চোৱাৰ বাবে বহুত থেংক ইউ